Hi friends, good morning. Assalamu alaikum. Rohaan blogলৈ আপোনালোকক স্বাগতম। আপোনালোক সকলো ভালে আছে চাগে। আপোনালোকৰ দুৱাত আমিও ভালে আছো। বেটা গাটো বহুতখিনি এতিয়া ভাল পাইছে। আমাৰ ঘৰৰ আলহীও যোৱাকালি গ'ল। বেটাক আজি স্কুললৈ নিম বুলি ভাবিছো। তাকে ৰাতিপুৱা উঠি পিনে নাস্তা ৰেডি কৰি আছো বাপেক পিতেকৰ। ৰাতিপুৱা শুই উঠি কিমান যে খৰধৰ হয় কামবিলাক কৰোঁতে আকৌ স্কুলত বেটাক থ'বলৈ যাব লাগে। সব খৰধৰকৈ কৰা হয়। বেটাক স্কুলত থৈ আকৌ আজি লগৰ কিজনী কিবা কিনিবলৈ আছিলে। তাকে তাহাঁতৰ লগত গ'লোঁ। তাহাঁতি চাই আছে কি ল'ব। দোকানৰ পৰা আহি পালোঁ। স্কুলো ছুটি দিলে। বেটাহঁতক লৈ এতিয়া ঘৰ আজাও জীবিকা গুড ইভিনিং ফ্ৰেণ্ডছ। বেটাক স্কুলৰ পৰা অনাৰ পাছত ইমানেই গাটো বেয়া লাগিলে, জ্বৰ লাগিছে, ডিঙিটো চেৰচাই আছে, ভাল লগা নাই। বেটাৰ আবুৱে অকণমান উলিয়াই নিও কৈছে, তাকে অকণ ওলাই বাই বাই। আমাৰ ম'ম' খাবলৈ অহা মানুহ গাড়ীতে টোপনি। গাড়ীত যেতিয়াই উঠে উঠা লগা লগ হৈ যায়হি। গাড়ীত ক'ৰবাত নিবলৈ তাক বহুত ভাল। ওচৰতে মা ঘৰ আছে। মা ঘৰত বেটাক খুৱাই আমি দুটা ম'ম' খাবলৈ আহিছোঁ। ডিঙিটো চেঁচাই আছে যে ম'ম'ৰ চুপখিনি খাই বৰ মজা লাগে। টেষ্টি। ডিঙিটো চেঁচাই আছে যে খাবলৈ বৰ মজা লাগিলে গৰমে গৰমে। শিমলুগুৰিতে আছে ৰেষ্টুৰেণ্টখন। বৰ ধুনীয়া বনায়, কিন্তু ল'ৰাজনে খাই ভাল লাগিলে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এয়া দেৱালীত নাজিৰা লটাৰী খেলৰ পৰিৱেশ। ৰাস্তাত কিমান মানুহ দেখিছেনে? আপোনালোকে দেৱালীত লটাৰী খেলেনে? কমেণ্ট কৰি জনাবচোন। आज फिर से बम ले आया। सोचो आगे। হ'ল আৰু ৰিয়া পলালে। কি কৰিছা? কি কৰিছা দা? হা? তোমাৰ কাৰণে অৰিঅ' জেলিছ বিস্কুট বনাইছোঁ। কাৰ কাৰণে? মোৰ কাৰণে। বিস্কুটটো খা। বিস্কুটটো খাই ভাল লাগিলে। তুমি খাবা। তুমি কি বিস্কুটটো মোৰ কাৰণে বনাইছিলা? তুমি খোৱা মানে মই খোৱা। তুমি যিমান খাবা মোৰ পেটটো ভৰি যায়গৈ, গম পাইছা? সেইকাৰণে তুমি যদি বিচাৰা মোৰ পেটটো ভৰি থাকিবলৈ, তেনেহ'লে তুমি খাবা দেই। অ'কে? অঁ, মোৰ ভোক লাগিলে কি কৰিবা তুমি? হা? অ'কে। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলক কমেণ্ট ছাবস্ক্ৰাইব লাইক কৰিব। আমি এতিয়া গুড নাইট। বাই বাই।